আমাৰ উদ্দেশ্যটো হৈছে গোৰ্খাসকলৰ জাতীয় সমস্যাক লৈ আমি UPPLৰ দলৰ নেতৃত্বত থকা সন্মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি 10 মাৰ্চ তাৰিখে ৰংগিয়াত এটা সভাত বহিছিলোঁ। তাত আমি 13 দফীয়া দাবীৰে গোৰ্খাসকলৰ সমস্যাৰ ওপৰত বিস্তৃত আলোচনা কৰি 13 দফীয়া দাবী এখন আমি দিছিলোঁ তেখেতসকলক। সেই 13 দফীয়া দাবীত আমাৰ অগ্ৰাধিকাৰ হিচাপে আমি ৰাখিছিলোঁ ভূমি অধিকাৰ মেইনলি, আৰু ছেকেণ্ডলি আমাৰ নুনাই চেৰপাঙত আৰু পাঁচনৈ চেৰপাঙত দুজন কেণ্ডিডেট দিব লাগে বুলি আমি তেওঁলোকক দাবী জনাইছিলোঁ। আৰু সেই মৰ্মে আলোচনাৰ পিছত তেওঁলোকে আমাৰ যিটো ৰাজনৈতিক সমস্যাৰ বিষয়ে কথা আছিল, সেই ৰাজনৈতিক বিষয়ক সমস্যাক লৈ তেওঁলোকে আমাৰ দুজন প্ৰাৰ্থী তাত প্ৰদান কৰিলে। আৰু বাকীখিনি যিবিলাক আমাৰ আৰু 11টা যিটো দাবী আছিল, সেই দাবীবিলাক তেওঁলোকৰ যদি চৰকাৰ আহে তেতিয়াহ'লে আমি ক্ৰমান্বয়ে এই দাবীবিলাক আমাক পূৰণ কৰি আমাক প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আমি BTR গোৰ্খা সমাজৰ হৈ UPPL দলক আমি সমৰ্থন জনাইছোঁ। BPF-এ যেনেকৈ গোৰ্খা সমাজক প্ৰতাৰণা কৰিলে, সেই প্ৰতাৰণাৰ ভিত্তিত যেহেতু নতুন দল হিচাপে UPPL-এ আমাক দুজনকৈ প্ৰাৰ্থিত্ব দিলে। প্ৰাৰ্থিত্ব দিয়াৰ পিছত আমি নাভাবোঁ যে গোৰ্খা সমাজে আকৌ BPF-ৰ সমৰ্থনত গৈ ভোটদান কৰিব, এইটো আমি কেতিয়াও নাভাবোঁ। কাৰণ আমাৰ সমস্যাবিলাক BPF দলে আমাৰ সমস্যাবিলাক সমাধান কৰা নাই, এইটো আমি স্পষ্টকৈ ক'ব পাৰোঁ। আৰু আমি ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকৰ মাধ্যমেদি আমি ৰাইজক আমাৰ গোৰ্খা ৰাইজক অনুৰোধ জনাইছোঁ UPPL-ৰ সমৰ্থনত ভোট প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। মই বড়ো নেতৃত্বসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ, যিটো এটা দীঘলীয়া এটা আন্দোলন ইয়াত হৈ গ'ল। সেই দীঘলীয়া আন্দোলনৰ মাজত প্ৰমোদ বড়োদেৱৰ নেতৃত্বত, গোবিন্দ বসুমতাৰীদেৱৰ নেতৃত্বত তেওঁলোকে বড়ো ভূমিত শান্তিৰ এটা বিৰাজমান কৰিবৰ কাৰণে যিটো BTR চুক্তি কৰিলে আনিলে, তাক আমি ৱেলকাম কৰিছোঁ। আমি BTC টাইমতো ৱেলকাম কৰিছিলোঁ। আৰু BTC টাইমত যেতিয়া BLT আছিল, তেওঁলোককো আমি ৱেলকাম কৰি চৰকাৰত বহাইছিলোঁ। কিন্তু সমস্যাবিলাক সমাধান নকৰাৰ কাৰণে গোৰ্খা সমাজ তেওঁলোকৰ ওপৰত আজি অতিকৈ বেয়া পাইছে, আমি বেয়া পাইছোঁ। কিন্তু এতিয়া UPPL দলত আহি BTR চুক্তিৰ পিছত UPPL নতুনকৈ দল গঠন হোৱাৰ পিছত তেওঁলোকে আকৌ গোৰ্খা সমাজত কাষ চপাৰ কাৰণে আমি আমাৰ সমস্যাবিলাক আকৌ 2003 চনত যেনেকৈ আমি ৰাখিছিলোঁ, ঠিক সেই একে প্ৰকাৰে তেওঁলোকৰ ওচৰত আমাৰ সমস্যাবিলাক ৰাখি পেলাই তেওঁলোকৰ ওচৰত আমি সমাধানৰ ব্যৱস্থাৰ এটা ব্যৱস্থা কৰিছোঁ। তাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ওপৰত আমাৰ বিশ্বাস আছে। মই ইয়াত বড়ো আৰু অবড়োৰ কথাটো আমি গোৰ্খাসকল কেতিয়াও বড়ো আৰু অনাবড়োত যোৱা নাই। তেওঁলোকে কেনেধৰণে অৰ্গেনাইজেশ্যন কৰি আছে সেইটো তেওঁলোকেই বুজিব, মই তেওঁলোকৰ কথাবিলাক মই ইয়াত ক'বলৈ নাযাওঁ। কিন্তু গোটেই বড়ো নেতৃত্বই জানে আমি কোনোদিনো বড়ো আৰু অবড়োৰ মাজত সোমাই পৰা নাই। আৰু বড়ো আৰু অবড়োৰ মাজত সোমাই নপৰাৰ কাৰণে আজি বড়োসকলে আমাক বিশ্বাসত লৈছে, আমিও আৰু বড়োসকলৰ মাজত বিশ্বাসত থাকিছোঁ। এইটো এটা গোৰ্খাসকলৰ কাৰণে ডাঙৰ এটা কাৰণ। নাই, ইয়াত বড়ো আৰু অবড়োৰ কথাটো আহিবই নালাগে। কোন বড়ো কোন অবড়ো এইটো নহয়। যিটো জাতি জনগোষ্ঠী আছে ইয়াত বসবাস কৰা, BTRত বসবাস কৰা যিমান জাতি জনগোষ্ঠী আছে তেওঁলোকৰ সৰ্বাংগীন বিকাশ হ'ব লাগে। ইয়াত বড়ো আৰু অনাবড়োৰ কথাবিলাক আহি থাকিব নালাগে, এইটো আমি খুবেই বেয়া পাওঁ। ৰিহন দৈমাৰী ডাঙৰীয়াক মই এটাই কথা ক'ব বিচাৰোঁ, তেখেতে বিশেষকৈ ইয়াত থকা গোৰ্খাসকলৰ ভোটৰ পৰিৱৰ্তনত তেওঁ ইমান দিনে বিধায়ক হৈ থাকিল, তেওঁ এইটো কথা নিশ্চয় জানে। আৰু কালিৰ দিনত তেওঁ যি প্ৰতিশ্ৰুতি গোৰ্খাসকলক দিছিল, সেই প্ৰতিশ্ৰুতি তেওঁ পালন কৰিব পৰা নাই। সেইকাৰণে এতিয়া গোৰ্খাসকল তেওঁৰ পক্ষত নিশ্চয় নাই বুলি মই ভাবোঁ। আমি সকলো গোৰ্খা ভাই ভনীসকলক আহ্বান কৰিম যে এইবাৰৰ ভোট অন্য নচোৱাকৈ জাতীয় স্বাৰ্থত ট্ৰেক্টৰৰ ছবি দিবৰ কাৰণে আমি অনুৰোধ কৰিম। আৰু তাত থকা যিমান জাতি জনগোষ্ঠী আছে, সেই জাতি জনগোষ্ঠীসকলকো এইবাৰৰ ভোট তেওঁলোকে যাতে ট্ৰেক্টৰৰ ছবিত দি ফালে কৃষ্ণগিৰি ডাঙৰীয়া নুনাই চেৰপাঙৰ পৰা, পাঁচনৈ চেৰপাঙৰ পৰা দীপক বৰাল ডাঙৰীয়াক জয়যুক্ত কৰিবৰ কাৰণে তেওঁলোকৰ বহুমূলীয়া ভোট প্ৰদান কৰে। তাৰ বাবে মই সকলো জাতি জনগোষ্ঠীক অনুৰোধ কৰিছোঁ। যেটো আমাৰ সমস্যা আছে বিজেপি আজিলৈকে সমাধান কৰি দিয়া নাই। ডি ভোটাৰৰ সমস্যাটো ডাষ্টবিনত পেলাই থৈ দিছে। সেন্ট্ৰেল গভৰ্নমেণ্টে তেওঁলোকক কৈছিল এই সমস্যাটো সমাধানৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক, কিন্তু আজিলৈ গভৰ্নমেণ্ট অফ আসাম যেটো অসমৰ বিজেপি চৰকাৰ আছে সেই বিজেপি চৰকাৰে আজিলৈ এই সমস্যাটো সমাধান কৰি দিয়া নাই। এনআৰসিৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টত মাননীয় জজে কৈছিল যে গোৰ্খাসকল সম্পদ হয়, তেওঁলোকৰ প্ৰব্লেমটো কি, কিয় এইটো হৈ আছে। হাজেলা ডাঙৰীয়াক তেতিয়া এটা প্ৰশ্ন সুধিছিল, মই নিজে কোৰ্টত আছিলোঁ।
নিশ্চয় হাজেলা ডাঙৰীয়াই আহি আমাৰ মাননীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নিশ্চয় কৈছে। তেওঁলোকে যদি ইয়াত DC বিলাকক যদি পাৰ্মিশ্যন দিলে হয়, DC সকলক যদি ক'লে হয় যে আপোনালোকে কোৰ্টে এইখিনি কোৱাৰ পিছত এই গোৰ্খাসকলক এটা হুকমল এটা ব্যৱস্থা কৰিব লাগে, তেওঁলোকে কৰা নাই। আমি জানো যে সৰ্বানন্দ সোণোৱাল চৰকাৰে কেৱল ভোটৰ সময়ত গোৰ্খাসকলক চায়, কিন্তু গোৰ্খাসকলৰ সমস্যাৰ ক্ষেত্ৰত তেওঁ সদায় পিছ পৰি থাকে। এই দুটা নীতিৰে যিটো গোৰ্খাসকলক তেওঁলোকে পৰিচালনা কৰি আছে। এতিয়া আমি গোৰ্খা সমাজৰ ফালৰ পৰা BTADত এই আত্মপ্ৰকাশ কৰা গোৰ্খা সংগঠনে তীব্ৰ বিৰোধিতা কৰিব কালিৰ দিনত। মই এইটো সকীয়াই দিব বিচাৰিছোঁ BJP চৰকাৰক। ধন্যবাদ। আমার সেন্ট্রাল কমিটিয়ে অলরেডি আমাক নির্দেশ দিছে যে এবার আমার সেন্ট্রাল কমিটিয়ে UPPL দলক সমৰ্থন কৰিছে। সেই হিচাপে আমি তেওঁলোকৰ নিৰ্দেশ মৰ্মে আমি ডিষ্ট্ৰিক্ট কমিটিয়ে কাম কৰি যাব লাগিব। গতিকে আমি অহাকালিৰ পৰা আমাৰ যোনটো গোৰ্খা সমাজত আমাৰ যোনটো সমস্যাবিলাক আছে, সেই সমস্যাবিলাক আৰু আগন্তুক ইলেকশ্যনত আমাৰ ভূমিকা কেনেকুৱা হ'ব আৰু কি কাৰণে আমি আজি UPPL দলক সমৰ্থন কৰিছোঁ, সেই বিষয়ে আমি গোটেই গোৰ্খা সমাজৰ ৰাইজক আমি অৱগত কৰিম। ঘৰে ঘৰে গৈ কৰিম, সৰু সৰু মিটিং পাতি কৰিম। আমি গোৰ্খা সমাজে কিহৰ কাৰণে আজি UPPLক সমৰ্থন কৰিছোঁ সেই বিষয়ে তেওঁলোকক অৱগত কৰাম। তাৰপিছত ৰাইজে বুজি পাব। বুজি পোৱাৰ পিছত আজি নতুনকৈ গঠন হোৱা BTR যোনটো গঠন হ'বলৈ গৈ আছে, তাক আমি উইলিংলি সমৰ্থন কৰিম বুলি গোৰ্খা সমাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমাৰ এটা বিশ্বাস, আমাৰ গোৰ্খা সমাজৰ প্ৰতি এটা শ্ৰদ্ধা আৰু মৰম আমাৰ আছে। আমি বিশ্বাস কৰোঁ গোৰ্খা সমাজক। আমাৰ যোনটো সমস্যাবিলাক আছে, সেই সমস্যাবিলাক লৈ গ'লে তেওঁলোকে নিশ্চয় বুজি পাব। আজি 15 বছৰ ৰাজত্ব কৰা যোনটো চৰকাৰ চলি আছিল, তেওঁলোকে আমাৰ গোৰ্খা সমাজৰ বহুত সমস্যাবিলাক তেনেকৈ পেলাই থৈ দিলে। কোনো সমস্যাই আমাৰ সমাধান নহ'ল আজিলৈকে। এটা অন্তত তেনেকুৱা দেখাব পৰা নাযায় যে আমাৰ এটা সমস্যা সমাধান হৈছে বুলি। সেইটো আজিলৈকে তেনেকুৱা সমস্যাই হৈ ৰৈ গ'ল। গতিকে UPPL চৰকাৰে আমাক এটা বিশ্বাস দিছে। আমি তেওঁলোকক 13 দফীয়া এটা স্মাৰক পত্ৰ তেওঁলোকক আমি দিছোঁ। আমাৰ সমস্যাবিলাক এনেকুৱা ধৰণৰ আছে। তেওঁলোকে আমাক এটা সমস্যাটো ক'বলৈ গ'লে সৰু এটা সমস্যা তেওঁলোকে ফাৰ্ষ্টতে আমাক ক'বলৈ গ'লে ফুল ফিজ কৰি দিছে। কেনেকুৱানো আমাৰ দুটা সমষ্টিত দুটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সেইটো কাৰণে আমাৰ এটা ডাঙৰ কথা। আজি 15 বছৰে যোৱা চৰকাৰে আমাক কোনো ধৰণৰ তেনেকুৱা প্ৰাৰ্থিত্ব প্ৰদান কৰা নাছিল। গতিকে আমি আজি UPPL দলক আমি একদম ভাল পাইছোঁ, অন্তৰেদি ভাল পাইছোঁ। কিয়নো আমাক এটা বিশ্বাসত লৈ তেওঁলোকে দুটা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। গতিকে তেওঁলোকৰ যোনটো মনোভাৱ, আমাৰ প্ৰতি এটা মৰম স্নেহ যোনটো এটা মনোভাৱ তেওঁলোকে প্ৰকট কৰিছে, তাক আমি ফুলফিল কৰিবৰ কাৰণে আমি এতিয়া সকলো গোৰ্খা ৰাইজ আজি দলে বলে ওলাই আহিছোঁ। আজি তেনেকুৱা মিটিঙতো দেখা গ'ল যথেষ্ট আমাৰ বুদ্ধিজীৱীসকল, সাহিত্যিকসকল, আমাৰ শিক্ষাগুৰুসকল, আমাৰ সামাজিক যোনটো সমাজৰ লগত দীঘলীয়া এটা সম্পৰ্ক ৰাখি অহা যিজন ব্যক্তিবিলাক, সমাজৰ কাৰণে যি ব্যক্তিয়ে নিস্বাৰ্থভাৱে জাতিৰ কাৰণে চিন্তা কৰি অহা ব্যক্তিবিলাক আজি উপস্থিত হৈছিল। নহ'লেও ইয়াতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি আমি মাস্ক পিন্ধি পিনে চেনিটাইজাৰ ইউজ কৰি পিনে আমি অন্ততঃ 150 মানুহে আমাক সহায় সহযোগিতা প্ৰদান কৰিছিল। গতিকে আমি উৎফুল্লিত হৈছোঁ যে আগন্তুক BTR ইলেকশ্যনত সকলো BTR-বাসী গোৰ্খা সমাজে উইলিংলি আন্তৰিকভাৱে আমি BTR চৰকাৰ যোনটো বনাবলৈ গৈ আছে UPPL দলক উইলিংলি সমৰ্থন কৰিম। সেই হিচাপে আমি ওলাই আহিছোঁ। সেইখিনি বক্তব্য মই ৰাখি সকলো গোৰ্খা ৰাইজক আপোনালোকে বিশ্বাসত লওক আমাক, আৰু আমি যেনেকুৱা জাতিৰ কাৰণে কাম কৰিবলৈ ওলাই আহিছোঁ, আগন্তুক আপোনাৰ এটা ভোটৰ কাৰণে আজি আমাৰ জাতিৰ যদি কিবা এটা উন্নতি হয়, জাতিৰ কাৰণে যদি কিবা এটা ভাল হয়, গতিকে আপুনি সেই কথাটো চিন্তা কৰিব লাগে বুলি আমি সেই কথাই লৈ ৰাইজৰ ওচৰত যাম বুলি আমি চিন্তা কৰিছোঁ। আৰু আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত UPPLৰ যিকেইজন প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল, তেওঁলোকক সকলোকে আমি গোৰ্খা সমাজে পূৰ্ণ সমৰ্থন প্ৰদান কৰিছোঁ।